আৰু এটা কথা কি জানে, ইয়াৰে মানুহবিলাকৰ ঘৰ চৰবিলাক বম ধুনীয়া। 2010 আছিল নেকি, তেতিয়া মানে মই দিল্লীত মাৰ লগত আহিছিলোঁ ফুৰিবৰ কাৰণে। তেতিয়া মানে এইকেইদিন মানে অকলে দিল্লীত ঘূৰি আছোঁ মানে ফিল কৰিছোঁ। তেতিয়া একো বুজি পোৱা নাছিলোঁ, এতিয়া অকণমান নিজে জানো আৰু ঘূৰি আছোঁ আৰু। তো এনেকৈ টাইমৰ লগত মানুহবিলাক চেঞ্জ হৈ থাকে আৰু। তো গাইজ যে নহওক, ৱেলকাম বেক টু মাই নিউ ব্লগ। আৰু এই দুদিন ইয়াতে অলপ বেলেগ ন মানে মানুহবিলাকে থকা চিষ্টেমটো, পিছত আপুনি দেখা পাইছে চাগে। মানে কি হয়, ইয়াতে প্ৰত্যেকটোৱে মানে কি এনেকৈ ঘৰ বনাই ভাড়া দিয়ে মানুহক। বেলেগ বেলেগ জেগাৰ পৰা মানুহ আহে, তাতে থাকে আৰু মানে এনেকৈ। তো কথাটো হ'ল কি, আজি মোৰ দিল্লীত লাষ্ট দিন হয়। মই কালি মানে মই আকৌ গুচি যাম। তো সেইটো কাৰণে ভাবিছোঁ ওচৰ পাজৰ কেনেকুৱা ঘৰ চৰবিলাক সেইবিলাক অলপমান দেখাব চেষ্টা কৰোঁ। মানে কি মোৰ এইখিনি জেগা ভাল লাগিছে। আৰু আজি মানে কৰিব লগা একো কাম নাছিলে মোৰ। ট্ৰেইনিঙৰ পৰা আহিলোঁ, এক্সাম আছিলে আজি। এক্সামটো মোৰ ঠিক ঠাক হ'ল। আহি উঠি ভাবিলোঁ আৰু যিহেতু ব্লগ কৰিব অকণমান লাগে, অকণমান দেখাবৰ কাৰণে ছাইডত এইবিলাক জেগা মানে খোজকাঢ়ি ভাল লাগে আৰু। তো তাতে ইভিনিং টাইম হয়, ইভিনিং ৱাকো হৈ গ'ল আৰু আপোনালোকক দেখালোঁ আৰু। আৰু আহি এখন বিয়া পালোঁ ৰ'ব, বিয়াতে সোমাওঁ নেকি, বিয়া খাই আহোঁ। আৰু চাওক না আমাৰ আমাৰ গুৱাহাটীত যিটো জাম হয়, ইয়াতেও জাম আছে মানে চবতে আছে আৰু। দেলহি হয়, ইয়াতেতো হ'বই। ৰ'ব ফোন ৰাখাৰ আগতে ছাইড হৈ লোৱাটো বেছি জৰুৰী হয়। सब्सक्राइब तो कर बेसी जरूरी प्रथमते है। आप देख लीजिए, हम लोग का आसाम का जो जगह है वो भी देख सकते हो बस। बहुत बेसी ना यू चाक आमार इमान डाँगर नापाए मधुरिआम। दादा थोड़ा इधर आइए ना। एक्चुअली मैं वीडियो करता हूँ तो ये दिखाने के लिए। ये दादा दुकान पर लैसो और दादा बोल दीजिए कुछ। आप लोग इतना ठंडा है यहाँ पे? यहाँ तो सर्दी पड़ रही है, ठीक है, लेकिन हवा ज़्यादा चल रही है। हवा ज़्यादा चल रही है ना। और अमरूद बहुत बढ़िया वाले बेचते हैं हम। थोड़ा इधर सुपर। हाँ अच्छा है ना ये वाला? अच्छा, एक बढ़िया एक नंबर अमरूद इलाहाबादी। अच्छा इलाहाबादी अमरूद इलाहाबादी। तो এতিয়া লওঁ আৰু টেষ্ট কৰোঁ, কাৰণ এইটো খাই মই ভালো পাওঁ। কথাটো হ'ল সেইটো কাৰণে দাদাই আছে আৰু সেইটো কাৰণে যিহেতু আজি ব্লগিংটো অলপ বেলেগ টাইপত কৰিছোঁ, আজি খাওঁ আৰু অলপমান। ये वाला अच्छा होगा? ये बेटर है, ये वाला ठीक है, वही ले लेते। আৰু ফাইনেলি ঘূৰি পাকি আহি একদম কম্বলতো সোমাইছোঁ। দিল্লীত আপুনি বেছি টাইম বাহিৰত থাকিব নোৱাৰে, যদি থাকে ন বৰফ হৈ যাব আপুনি মানুহ নিজে। তো সেইটোৰ কাৰণে আহি আৰু ডাইৰেক্ট সোমাইছোঁ আৰু। এই বেমাৰ হৈ গ'লে অৱস্থা বেয়া হ'ব, সেইটো কথা গমেই পায় আপুনিও, ময়ো সেইটো কাৰণে জানি বুজি হ'লোঁ আৰু। বাকী যি নহওক, তো এতিয়া ব্লগটো শেষ নকৰোঁ, থাকক ইয়াতে। মানে কালি যিহেতু মই ৰিটাৰ্ণ হৈ আছোঁ মোৰ একদম বেক টু মোৰ জেগা, তো তাতে যাম। একদম মানে খাটাং আৰু। তো মই সেই চেম একেই বৰ হৈ আছোঁ। কথাটো হ'ল কি, মোৰ লগৰ দুজন আহিছিলে, আহোঁতে সিহঁতে সোনকালে গুচি গ'ল, মই অকল থাকিবলৈ। এতিয়া আৰু যাই আছোঁ আৰু মোটামুটি বেছি টাইম নাই, এঘণ্টামান আছে আৰু এঘণ্টা মই অকণমান টোপনি মাৰিম বুলি ভাবিছোঁ তাত। এতিয়া গুৱাহাটী পাই গ'লোঁ আৰু ইয়াতে ব্লগ নকৰোঁ কাৰণ গোটেই মোৰ